গাইজ মই এটা কথা বুজি নাপাওঁ, মানুহৰ দুদিনীয়া জীৱনটোত হিংসা, অহংকাৰ, ঘৃণা এইবোৰ লৈ কিয় জীয়াই থাকে। আজি মই উপস্থিত আছোঁ বচনগৰী শুৱালকুছিৰ অশোক শ্ৰমিক ক্ষেত্ৰৰ ব্ৰহ্মপুত্ৰ নৈৰ ওচৰত। ইয়াত আপোনালোকে যিমানবিলাক এই হাজাৰ হাজাৰ লোক দেখিবলৈ পাইছে, ইয়াৰে প্ৰতিজন লোকে, প্ৰতিগৰাকী লোকে নিজৰ পৰিয়ালৰ, নিজৰ আত্মীয়ৰ মৃতকৰ অস্থি বিসৰ্জন দিবলৈ আহিছে। তো কোনোবাই ক'ব পাৰিবনে আপোনালোকে যে মোৰ মৃত্যু নহয়, মই 100 বছৰ জীয়াই থাকিম, মই 200 বছৰ জীয়াই থাকিম? কোনো ক'ব নোৱাৰে। বা মই কিমান দিন জীয়াই থাকিম কোনোবাই ক'ব পাৰিব? মই নিজেও নাজানো। গতিকে দুদিনীয়া জীৱনটোত আমি সমিল মিলেৰে জীয়াই থাকিব নোৱাৰোঁনে? এখন সুন্দৰ সমাজ গঢ়ি তুলিব নোৱাৰোঁনে? তো আমি চিন্তু আৰু মই আহিছোঁ। চিন্তু ভাই, কি ক'বা এই ক্ষেত্ৰত? আজি শুৱালকুছি অশোক শ্ৰমিক ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নৈৰ পাৰতে হাজাৰ হাজাৰ মানুহ আহিছে আৰু এই হাজাৰ হাজাৰ লোকে নিজৰ আত্মীয়ৰ যি অস্থি, মৃতকৰ অস্থি, সেই অস্থি বিসৰ্জন দিবলৈ আহিছে। কিন্তু আমি ইয়াৰ পৰা এটা কথা জানিব লাগিব যে আমি এখন সমাজৰ মাজত সকলোৱে মিলা প্ৰীতিৰে ভালকৈ একেলগে বসবাস কৰি এখন সুস্থ সমাজ গঢ়াৰ দিশত আমি আগবাঢ়িব লাগে। আৰু ইয়াৰ পৰা আমি এইটো কথা বুজিব লাগিব যে ইয়াত কেতিয়াও মই ক'ব নোৱাৰোঁ যে মোৰ অস্থিটো কেতিয়াবা ইয়ালৈ নাহিব। এদিন নহয় এদিন মোৰ অস্থিটো ইয়ালৈ আহিব, মোৰ আত্মীয় কুটুম্বই ইয়াতে অস্থিটো বিসৰ্জন দিব লাগিব, এদিন মৰিবই লাগিব। গতিকে সকলোৱে মিলা প্ৰীতিৰে বাস কৰক, তাকে কামনা কৰিছোঁ। আৰু সকলোকে অশোক শ্ৰমিক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তো চাওক, সকলোৰে কিন্তু এদিন নহয় এদিন ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বা অন্য নৈৰ পাৰত হ'লেও অস্থি এনেদৰে বিসৰ্জন দিবই। গতিকে আহক, আমি সকলোৱে আজিৰ পৰা এটা নতুনকৈ জীৱন আৰম্ভ কৰোঁ, নতুন এটা জীৱন উপভোগ কৰোঁ। ধন্যবাদ।